হাই গাইজ ৱেলকাম টু মাই ইউটিউব চেনেল। আৰু আজি হৈ গ'ল 2022 বৰ্ষৰ 3 তাৰিখ মানে জানুৱাৰী মাহৰ 3 তাৰিখ মানে সোমবাৰ। গতিকে আজি এটা ধুনীয়া ভিডিঅ' হ'বলৈ গৈ আছে, আপোনালোকে চাই থাকক। কিন্তু এটা কথা কওঁ, এইটো আজি যিটো ভিডিঅ' হ'বলৈ গৈছে এইটো ভিডিঅ' ৰাইড জড়িত ভিডিঅ' নহয় দিয়ক। কাৰণ ৰাইডৰ ভিডিঅ' হ'বলৈ হ'লে অলপ প্ৰিপেৰেশ্যন লাগিব, কাৰণ আমাৰ এইটো বৰ্তমান চেনেলটো নতুন। গতিকে ৰাইডো আমাৰ নতুনেই হ'ব, প্ৰথমেই হ'ব। গতিকে প্ৰথম ৰাইড কৰিবলৈ হ'লে বহুত প্ৰিপেৰেশ্যন কৰিব লগা হয়। গতিকে প্ৰিপেৰেশ্যন চলি আছে আৰু বেছিদিন নাই, আঢ়ৈ মাহমান পাছতে আমাৰ ৰাইড ষ্টাৰ্ট হৈ যাব। ক'ত হ'ব ক'ত নহ'ব আপোনালোকে চাই যাওক ভিডিঅ'টো। আজিৰ ভিডিঅ'টো নহয় দিয়ক, আজিৰ ভিডিঅ'টো গম নাপায়। আজিৰ ভিডিঅ'টো এটা বেলেগ ভিডিঅ' হ'ব, কৈছোঁৱে এইটো বহুত বেলেগ ভিডিঅ'। বুজি পাইছেনে? ৰাইডৰ লগত জড়িত ভিডিঅ' একোৱেই নহয়। গতিকে চাই যাওক কি ভিডিঅ' হয়, চাই যাওকচোন। আৰু আৰু মোৰ লগত যাব তাৰে সিদিনা নেক্সট ভিডিঅ'টোত যিটো চাইছে, যোনজন ল'ৰা আছিলে নেক্সট ভিডিঅ'টোত, সিও যাব যে মোৰ লগত। গতিকে বলকচোন কি ভিডিঅ' হ'বলৈ গৈ আছে, চাই যাব বলক। গাইছ চাওক, মই দেউতাৰ অফিচত আহিছোঁ। মানে এইটো অফিচতে আমাৰ দেউতাই কাম কৰে। এই অফিচটোৰ নাম কি হয়, কি নাম এই অফিচটোৰ, মানে ইয়াত কি কাম কৰা হয় বা কি কাম চলি আছে ইয়াত, বা ইয়াত কাম চলি আছে নে নাই গম পাব হওক এই ভিডিঅ'টোৰ জৰিয়তে। বলকচোন বলক গাইছ। যিহেতু আহি গ'লোঁ আমি অফিচ, বলকচোন আমি মেনেজাৰ ছাৰৰ এইটো অফিচৰ মেনেজাৰ ছাৰৰ লগত কথা পাতোঁ। বলকচোন বলক গাইছ, ছাৰৰ লগত কথা পাতোঁ বলক। অফিচটোৰ কি নাম কি কথা, আমাৰ দেউতাও ইয়াতে কাম কৰে। গতিকে গোটেইখিনি কথাই গম পাম। বলকচোন তাৰ লগত কথা পাতোঁ। ছাৰ নমস্কাৰ, মোৰ নাম ৰঞ্জন গাঁৱতে। আপুনি জানেই আমাৰ দেউতাৰ লগত কাম কৰে, গতিকে মোৰ কথাও জানেই। আজি আমাৰ মোৰ যিসকল দৰ্শক আছে, দৰ্শকে জানিব বিচাৰিব যে আপোনালোকৰ মোৰ দেউতা ক'ত কাম কৰে, কি কৰে, এনেকৈ চলি আছোঁ আমি। গোটেইখিনি কথা গম পাব। ফাৰ্ষ্টে আমি অফিচটোৰ গোটেইখিনি কথা কৈ দিয়ক। নাম কি? এইটো ইয়াৰ নাম হ'ল গোপাল ধান হস্তপাট উদ্যোগ। এইটো গোপাল ধান হস্তপাট উদ্যোগ। এইটো অসম খাদী গ্ৰামোদ্যোগ বোৰ্ডৰ অধীনস্থ। এইটো অসম খাদী গ্ৰামোদ্যোগ বোৰ্ডে 1972 চনত এইটো প্ৰতিষ্ঠা কৰিছে। 1972 চনত এই অফিচটো স্থাপিত হৈছিল ইয়াত গোপাল ধানত, ৰাজধানী বজাৰ গোপাল ধানত স্থাপিত হৈছে 1972 চনত। কওকচোন আৰু ইয়াত কেনেকুৱা ধৰণৰ কাম চলে, কি কাম চলে, কথা বুজাই দিয়কচোন। ইয়াত আমাৰ সাধাৰণতে ফাইল বৰ্ড, ফাইল কভাৰ, কাম চলে, এনভেলাপ, পেপাৰ বেগ বনাওঁ, গ্ৰাফ পেপাৰ বনাওঁ। মোটামুটি এইকেইটা কামে বিশেষকৈ চলাই আছোঁ। তাৰ লগতে আমি নোটশ্বিট, মাউণ্ট বৰ্ড এইবিলাক কাম বৰ্তমান চলাই আছোঁ। যিবোৰ কাম চলাই ইয়াতে গোটেইখিনি বস্তু ইয়াতে প্ৰস্তুত কৰা যায়। ইয়াতে প্ৰস্তুত। কেনেকুৱা ধৰণৰ কি কাম আছে গোটেইখিনি কথা জানিম। আৰু মেচিন ইয়াতে, চব মেচিন কৰি ইয়াতে আছে, চব ইয়াতে আছে। দেখাব গাইজ কেনেকুৱা ধৰণৰ কি মেচিন আছে। আৰু এতিয়া আপোনালোকৰ গাইজ ইয়াত কেইজন মানুহ আছে, কিমান মানুহ ইয়াত, কিমান কৰ্মচাৰী আছে ইয়াত, গোটেইখিনি কথা গম পাওঁ। এতিয়া আমাৰ ইয়াত কৰ্মী একেবাৰে কম, কৰ্মী নাহে। কিমানজন মানুহ আছে? এতিয়া 2জন কেজুৱেল মানুহ আছে, 2জন কেজুৱেলত আৰু এজন ফুড গ্ৰেডৰ মানুহ আছে। কৰ্মী নাহে ইয়াত বৰ্তমান। কৰ্মী লগা আছে আৰু কৰ্মী লগা আছে। কাম চলি আছে, আমাৰ কাম চলি আছে, কিন্তু কৰ্মীৰ কাৰণে আমি কামটো মানে আগবঢ়াব পাৰোঁ। কৰ্মীৰ কাৰণে কামখিনি আগবঢ়াব নাই। ইয়াৰ পৰা ইয়াত যিখিনি প্ৰস্তুত হয়, ইয়াৰ বস্তুখিনি মানে ইয়াত যিখিনি আমি প্ৰডাকশ্যন কৰোঁ সেইখিনি আমি সেইমতে তাত ব্যৱহাৰ কৰে। বাহিৰা অৰ্ডাৰ পালে তেওঁলোকে তাৰ পৰা মাছাও দিয়ে। কি কাম হয় ইয়াত, কেনেকুৱা ধৰণৰ কাম প্ৰস্তুত হয়, কেনেকুৱা ধৰণৰ কাম চলে, এইটো আমাৰ গিটাৰ মেচিন। ইয়াতে প্ৰথম কাম আৰম্ভ হয়। গিটাৰ মেচিন, কি বুলি কয়? গিটাৰ মেচিন। গিটাৰ, এইটো হৈছে গিটাৰ মেচিন গাইজ। ইয়াত কেনেকুৱা ধৰণৰ কি কৰে ইয়াতে আমি কটন কাপোৰ মানে বেয়া কাপোৰ বস্তুখিনি ইয়াত মানে পচোৱা হয়। পচাই পেলাই আমি ইয়াতে পাল্পটো বনাওঁ। পাল্পটো বনাই আমি তাৰ পৰা আনি ইয়াতে এনেকুৱা বস্তু গাইজ আহকচোন আহক।
ইয়াতে ইয়াত কি কৰা ইয়াতে যে কাগজটো উত্তোলন কৰোঁ ইয়াতে কাগজটো উঠাওঁ ইয়াতে ইয়াতে কাগজটো উঠোৱা হয় দেখিছেনে এই চাওক গাইছ দেখিছেনে গোন্ধ ওলাই গৈছে এইটো চব পচা বস্তু এইবিলাক চব পচি গ'লে গাইছ আৰু ইয়াত এটা মেচিন আছে এইটো মেচিন কি কাম কৰে কি নাম কথাখিনি জানো এইটো কি মেচিনটোৰ নাম কি হয় আচলতে প্ৰেছাৰ মেচিন প্ৰেছাৰ মেচিন ইয়াত কি ইয়াত কি হয় কাগজটোৱে চেপা হয় সেইবোৰ কাগজৰ যিবিলাক অতিৰিক্ত পানী থাকে সেই চেপি পানীটো বাঢ়ে পিছলে ইয়াতে পানীটো বাঢ়ি গ'ল কি হয় দি পেলাই যিবিলাক আমি কাগজবিলাক এই ওপৰত কেনেকৈ মেলি দিছে এইবিলাক কাগজ আছে ভিতৰত ন ইয়াত কাগজ প্ৰস্তুত হৈ আছে গাইছ ইয়াত এখন মই দেখুৱাই দি আছোঁ আপোনালোকক কেনেকুৱা কাগজ হয় ইয়াৰে গাইছ কাগজবোৰ ডাঠ এইটো গাছ বিশেষকৈ কিহত ব্যৱহাৰ হয় ফাইল খেলত ন বিশেষকৈ এইটো এই কাগজবোৰ ফাইল কেনেকৈ কামত ব্যৱহাৰ হয় ফাইলবোৰ হ'ব ফাইল কভাৰ ফাইলবোৰ পেপাৰ বেগ আদি নানান ধৰণৰ বস্তু ইয়াৰ পৰা তৈয়াৰ কৰিব পাৰি আৰু গাইছ চাওক আমাৰ বাজনী মজতে এনেকুৱা এটা মানে ফেক্টৰী বুলি ক'ব লাগিব ফেক্টৰী এটা আমাৰ ইয়াতে আছে ঠিক আছে আহকচোন কি মেচিন জানো কেলেণ্ডাৰিং মেচিন কেলেণ্ডাৰিং এইটো গাছ কেলেণ্ডাৰিং মেচিন ইয়াত কি কৰা কাগজবিলাক কেলেণ্ডাৰিং কৰা হয় মানে মানে এইটো মিহি কৰা হয় ইয়াতে কাগজবোৰ মিহি কৰা ঠিক আছে গাইছ সেইটো ইমান সেইটো কাগজ যিটো কাগজ লাৰিছিলোঁ মই সেইটো কাগজ অলপমান ডাঠ আছিলে এইটো কাগজ এইটো চাওক এইটো কি ধুনীয়া মিহি হৈ গৈছে গাইছ আহকচোন আৰু কেনেকুৱা ধৰণৰ কি মেচিন আছে জানো আহকচোন আৰু আছে মেচিন বহুত মেচিন আছে বলক এই চাওক গাইছ এইবিলাক চব কাগজে গাইছ চাওক চাওক এইবিলাক ফাইল বনাইছে গাইছ এইবিলাক ফাইল চাওক চাওক এইবিলাকে প্ৰস্তুত কৰা হয় গাইছ চাওক চাওক পেপাৰ বেগ এইটো পেপাৰ বেগ হয় এইটো গাইছ পেপাৰ বেগ বুলি কয় পেপাৰ বেগ পেপাৰ বেগ এইটো ফাইল নহয় ন এইটো ফাইল নহয় ফাইল গাইছ এইবিলাক অঁ এইবিলাক ফাইল আছে এইবিলাক ফাইলত বৰ্তমান কভাৰ বনাই দিছে বৰ্তমান হোৱা নাই বস্তু এইবিলাক তাত সেইবিলাক লেখাই আছে খাদী ইণ্ডিয়া তাৰে তাত লাহে লাহে প্ৰস্তুত হ'ব আৰু বনাই থৈছে প্ৰস্তুত কৰিব কাম চলিলে কৰ্মীৰ অভাৱ গাইছ কৰ্মীৰ অভাৱ বিশেষকৈ নহ'লে কাম টুকুৰা গতিত চলি যাব অলপচোন গাইছ আৰু মেচিনটো চাওঁ কি মেচিন কাটিং মেচিন এইটো কাটিং মেচিন হয় ইয়াত কি কৰি ইয়াত কি কাগজবিলাক মাছমতে কটা হয় মানে যিটো যিবিলাক আমি বস্তু ফাৰ্মাৰ মতে কটা হয় ফাৰ্মাৰ এফাৰ্মাৰ মতে কটা হয় কাটিং মেচিন এটা কাটিং মেচিন গাইছ এইটো হৈছে অলপ বেলেগ ধৰণৰ মাছমতে কটা হয় ইয়াত বলক গাইছ তাত এইবিলাক ফাইলবোৰ কি ধুনীয়া ধুনীয়া বলক কাগজ এইবিলাক মিহি কৰাৰ দেখছি না ছাৰৰ লগত কথা পাতিলোঁ ছাৰৰ আমি নামটোৱে জানো নাই আপোনালোকে নামো নাজানে আৰু তেখেতৰ নাম কি তেখেতে ইয়াত কি হয় কি কৰে কথাখিনি গম পাব মোৰ নাম গোপীকান্ত শৰ্মা মই ইয়াত ইনচাৰ্জ হিচাপে আছোঁ আজি 14 দিনৰ পৰা চলি আছোঁ আমি গোটেই কেনেকৈ চলাই আছোঁ আৰু এতিয়া আমাৰ আচলতে কৰ্মীৰ অভাৱ হৈছে বৰ্তমান কৰ্মী লাগে কৰ্মী হ'লে বাকী আমাৰ কেঁচা মাল বস্তু মানে ষ্টক আছে অকল এতিয়া আমাক কৰ্মী লাগে কৰ্মীৰ কাৰণে আমি কামখিনি গাইছ আজিতো ভিডিঅ'টো চালাকে গতিকে এনেকৈ এৰিলোঁ আৰু নতুন তাত আহি আছে মাৰ্চ আৰু এপ্ৰিলৰ মাজতে হ'ব এতিয়া প্ৰিপেৰেশ্যন চলি আছে নে কি গতিকে ধামাকা হ'বলৈ গৈছে গাইছ এবাৰ ধামাকা হ'ব কিন্তু বাই বাই বাই